যাত্ৰা জগতৰ নতুন সংযোজন ৰূপকৰ নাট্য দলৰ শুভ নাট্যাৰম্ভ। অসমৰ যাত্ৰা জগতত এক নতুন সংযোজন ৰূপকৰ নাট্য দলৰ 2025-26 প্ৰথম নাট্যবৰ্ষৰ বৃহস্পতিবাৰে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ জজিত শুভ নাট্যাৰম্ভ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত মাংগলিক অনুষ্ঠানটিত সভাপতিত্ব কৰে জজি সত্ৰৰ সত্ৰাধিকাৰ পূৰ্ণকান্ত ডেকাই। নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন আচুনেতা মদন দাস, নাট্য পৰিচালক তথা নাট্যকাৰ দিলীপ দাস, দিলীপ চন্দ্ৰ কলিতা, নাট উদ্বোধক হিচাপে সত্ৰাধিকাৰ অখিল মহন্ত, অভিনেতা তথা বিশিষ্ট ব্যৱসায়ী ৰাজেন মেডিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। উক্ত নাট্য দলটোৰ এইবেলি প্ৰথম বৰ্ষত চমকপ্ৰদ আয়োজন মহাকবি কালিদাসৰ অমৰ সৃষ্টি অজ্ঞানম শকুন্তলমৰ আধাৰত দিলীপ দাসৰ অভিযোজনা আৰু পৰিচালনাৰে পৌৰাণিক নাট শকুন্তলা আৰু সামাজিক নাট আমোলমোল শেৱালিৰ গোন্ধ, লগতে থাকিব নৃত্য নাটিকা ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰূপকৰ আৰু মাধৱ দাসৰ দৈৱপুত্ৰ।